Hello friends, welcome to my YouTube channel PK Assamese Blog. আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনালোঁ। মই এতিয়া আছোঁ ৰাঙলী পথাৰত। অকল মই নহয় আৰু মোৰ লগত বহুত আছে। সো এইফালে চাই লওকচোন। তিনি বস্তললৈ জানা এয়া দেখিছে নহয় কিমানজন লোক আৰু কিমান বাইক বহুত কেইখন বাইক আছে। আমি গৈ আছোঁ 2022 চনত হ'বলগীয়া মূল অধিৱেশনৰ এক কাৰ্যত। যোৱাবাৰ ভিডিঅ'টো চাইছে একে কাৰ্যত 2022 চনত হ'বলগীয়া মূল অধিৱেশনৰ জাগৰণ সভাবোৰ এই বাইক ৰেলীৰ দ্বাৰাই সকলোকে জনোৱা হৈ আছে প্ৰাথমিক আঞ্চলিক শাখাসমূহত। আজি কিছুমান প্ৰাথমিক আঞ্চলিক শাখালৈ যোৱা হ'ব। আজি ক'ত কিমান আঞ্চলিক শাখাত ঘূৰা হ'ব আপোনালোকক সকলো জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি নাহৰকটীয়া কাৰ্যালয়ৰ পৰা আহি চাচনি হৈ মেৰবিল আঞ্চলিক শাখালৈ যোৱা হ'ব। লগতে মেৰবিল আঞ্চলিক শাখাৰ পৰা পুৰুষোত্তম প্ৰাথমিক শাখালৈ যোৱা হ'ব। বস্তললৈ জানা ভকত নকয় প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয় তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটিল ভাৱনা এতিয়া আমি পাইছোঁহি পুৰুষোত্তম প্ৰাথমিক চাহ খাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া চাহ খোৱা বিৰতি। চাহ খাম, এয়া চাহ আছে, চাহ খাম বিস্কুটৰ লগত। এতিয়া আমি আকৌ পুৰুষোত্তম প্ৰাথমিক শাখাৰ পৰা আহি সুদূৰ পৰা প্ৰাথমিক শাখাত পালোহি। এয়া আমাৰ লগত আহিলে সকলো আহিলে ইয়াৰ পিছফালে বাইকখিনি। এতিয়া আকৌ ইয়াৰ পৰা দুলীয়াজানৰ ফালে আগবাঢ়ি যাওঁ। দুলীয়াজান তেলনগৰী প্ৰাথমিক শাখালৈ যাওঁ। গৈ আছোঁ বাৰু। গৈ থকাৰ সময়ত কি দেখা পায় আৰু আপোনালোকে এয়া এখন দেখিছে নহয় দীঘল দলং, এনে গ'লোঁ। এইবোৰ চাই গৈ থাকক আপোনালোকে, এইবোৰ দি থাকিলে ভাল লাগে ন। এইবোৰকে দি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এতিয়া ব'লক দুলীয়াজান তেলনগৰী প্ৰাথমিক শাখাত লগ পাম। ফ্ৰেণ্ডছ, এতিয়া আমি দুলীয়াজান তেলনগৰী প্ৰাথমিক শাখাত উপস্থিত হ'লোহি। ইয়াতে গাড়ীবোৰ লাইন আপ কৰি থোৱা আছে। ইয়াতে খোৱা বোৱা হ'ব। এতিয়া খোৱা বোৱা কৰিবলৈ যাওঁ। ভাবিছিলোঁ দেই খোৱা বোৱা মানে সিদ্ধ হ'ব বুলি, পিছতহে গম পালোঁ নহয়। খোৱা বোৱা মানে চাহৰ লগত আৰু কি দেখা পাব আপোনালোকে। এয়া তেলনগৰী গুৰু গৃহভাগ। এতিয়া আমি ইয়াত পৰা চাহ খাবলৈ লৈছোঁ। ইয়াত চাহ বাগি থোৱা আছে। ভিডিঅ'টো সকলোৱে চাব, খুবেই ভাল পাব। শেষলৈকে চাব দেই। খাই যাম তেলনগৰীত চাহ তাহ খাই হৈ গ'ল। এতিয়া ৰঙিলিঙৰ ফালে আগবাঢ়ি যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰতাৰণা প্ৰবঞ্চনা কৰা হৃদয় যদিহে কৰা ইমান মলিয়ন উশাহে নিশাহে কৃষ্ণ বোলা ৰাম নাম তথাপি নাপাবা বান্ধৈ বৈকুণ্ঠ তেষ্টা
ৰাম পদে সেৱা কৰা কৃষ্ণ পদে স্তুতি ভকত পদে সেৱা কৰা ৰঙিলিটিং গৈ পোৱাৰ আগতে আমি পালোঁ জালনী প্ৰাথমিক শাখা। এয়া জালনী প্ৰাথমিক শাখা। ইয়াৰ পৰা আমি এতিয়া ৰঙিলিটিং প্ৰাথমিক শাখাৰ ফালে আগবাঢ়ি যাওঁ। ভজা যতে কদু বুদ্ধি আছে সবে তাকতে যা ৰাম নাম লোৱা ও মন ভাই হৰি নাম লোৱা ভকত ভয়াই ৰাম নাম লোৱা ও মন ভাই হৰি নাম লোৱা ভকত ভয়াই শংকৰদেৱে কৈ গৈছে কলি ধৰি নাম সকলোৰে গুৰু মানি কৰিবা প্ৰণাম ৰাম নাম লোৱা ও মন ভাই আহি এতিয়া ৰঙিলিটিং প্ৰাথমিক শাখাত উপস্থিত হ'লোহি। ইয়াত খোৱা বোৱা হ'ব আৰু চ' খাওঁগৈ ব'লক। এই ৰঙিলিটিং প্ৰাথমিক শাখাত আমি খোৱা বোৱা কৰিলোঁ। এতিয়া খোৱা বোৱা সকলোৰে হৈ গ'ল। চ' এতিয়া আকৌ আগবাঢ়ি যাওঁ। এতিয়া আমি গৈ আছোঁ উশাপুৰ প্ৰাথমিক শাখা। উশাপুৰৰ পৰা যাম জয়পুৰ প্ৰাথমিক শাখা। জয়পুৰৰ পৰা যাম নামৰূপ। আৰু কিমান যাওঁ ঠিকনা নাই। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া ওপৰফালে চাওক ডাৱৰীয়া হৈ আছে বতৰটো এনেও। এইসকল ভকত বৈষ্ণৱ যিসকলে আমাক বাইক ৰেলীত সহায় কৰিছে। আজি বতৰটো ইমান ভাল নহয়, ডাৱৰীয়া। চ' ওপৰফালে গোটেই ক'লা ডাৱৰে আৱৰি আছে। ক'লা ডাৱৰৰ মাজত সূৰ্যৰ ৰশ্মি কি ধুনীয়াকৈ পৰিছে চাওকচোন। আজিৰ দিনটো ডাৱৰীয়া হ'লেও বতৰটো ভাল লাগি আছে। চ' এনেকৈ এইটো বতৰৰ মাজতে আমি 2022 চনৰ মূল অধিৱেশনৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন হয় তাৰ বাবে জাগৰণ সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমি ডিব্ৰুগড় জিলাৰ সেৱা বাহিনীসকলে আমি বাইক ৰেলীৰ দ্বাৰা সকলোকে জনোৱা হৈছে। আমি ৰঙিলিটিং প্ৰাথমিক শাখাৰ পৰা পাৰ হৈ আহি উশাপুৰ প্ৰাথমিক শাখাত সোমোৱা হ'ল। উশাপুৰ প্ৰাথমিক শাখাৰ পৰা আহি আমি জয়পুৰ প্ৰাথমিক শাখাত উপস্থিত হ'লোহি। সেই সকলোবোৰ ভিডিঅ' কৰা হৈছিল যদিও দেখাব পৰা নাই, ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইবাবে আমি এতিয়া চিধা আপোনালোকৰ আগত নামৰূপত লগ পাম। বস্তলৈ জানা ভকত নকয় প্ৰসাদ খালে এয়া আমি এতিয়া নামৰূপত আছোঁ। নামৰূপ হাৰনগৰী প্ৰাথমিক শাখা। ইয়াৰ পৰা আমি যাম ৰাজগড় ৰঙাবননি। ইয়াত আমাৰ সকলো এই নামৰূপত উপস্থিত হ'ল। এতিয়া আমি গৈ আছোঁ ৰাজগড় ৰঙাবননি। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। কিন্তু বতৰটো বেয়া, বতৰটো গোটেই বৰষুণ আহোঁ আহোঁ কৰি আছে, মেঘ গাজিছে, বতাহ আহিছে। চ' ভিডিঅ'টো আৰু নকৰোঁ বেছি, কিমান দেৰি কৰিব পাৰোঁ আৰু। বতাহ বৰষুণ আহিলে ভিডিঅ'টো নকৰোঁ, একেবাৰে শেষত লগ পাম আৰু। এতিয়া যাম ৰাজগড় ৰঙাবননি। চ' ভিডিঅ'টো চাই থাকক।
ইটো স্বভাৱৰে ভকত বুলি বান্ধৈ কোন সতেৰে মোক লাগে মই খাওঁ ইটো স্বভাৱৰে ভকত বোলা বান্ধৈ কোন সতেৰে মানৱতা এতিয়া বৰ জোৰকৈ বতাহ বলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি নামৰূপত আছোঁ। ওপৰফালে চাওকচোন কিমান ক'লা কৰি আনিছে বৰষুণজাক। আৰু ভিডিঅ' নকৰোঁ আৰু এতিয়ালৈ বাই। আমি ফুৰি ফুৰি ৰাতি হৈ গ'ল। এতিয়া নাওবৈচাত পাইছোঁহি। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।